তো গাইস নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। তো ইয়াতে মানে আজি চলি আছে শ্বুটিং, ফটোশ্বুট হৈ আছে বিহুৰ। তো কোন কোন আছে এক্টৰ মানে মডেল কেইটা আপোনালোকক দেখুৱাম। দুই এটা ৰিলো হ'ব ইয়াতে, চবলক আহি থাকক। পিছ চাইডে আছে কেমেৰা ময়ূৰ। তো আজি অলপমান মানে ট্ৰাই কৰিছোঁ আৰু প্ৰথমবাৰ তেনেকৈ ফটোশ্বুট কৰি আছে। এই লোকেশ্যনটো দেখুৱাই দি সিহঁতক ক'ত একদম জংঘলৰ মাজত কৰি আছে বিহু শ্বুট। তো আকৌ ফটোশ্বুট বিহু শ্বুটো হ'ব মানে ডেন্সৰ শ্বুট। আহক দেখুৱাম আমাৰ আহি থাকক তাতে বঢ়িয়া। তো গাইছ ইয়াতে ফটোশ্বুট চলি আছে আমাৰ। ফটোশ্বুটৰ বোলে এখানে ফটো হৈছে। পাছত নকয় সি মাষ্টৰ বাবু চিনি পাইছে ভিডিঅ'টোত নিশ্চয়। আগতে এটা ভিডিঅ' ওলাইছিল বেলেগ এটা চেনেলত, ভিডিঅ'টোত গম পালে এইটো আমাৰ মাষ্টৰ বাবু। তো মাষ্টৰ বাবুক অলপমান বিহু বুলি ক'লো কলি ৰ তোৰ ড্ৰেছআপটো কি হ'ল? বেলেগক দি দিলোঁ। বেলেগক দি দিলা, আচ্ছা। মানে শ্বুটিং দুটাই আৰু কি কমান আৰু বহুতে চিনি পাই এটা বেলেগ ৰূপত। ইক চিনি পাই চবে দুখী আত্মা বুলি। ইক চবে চিনি পাই দুখী আত্মা বুলি কিনে, কিন্তু ইক আমি দুখীৰ দৰে সুখী বনাই দিছোঁ আজি এনেকৈ দেই। তোক সেইটো দিলোঁ, তই সেইটো খুলছে, এটা আমাৰ দুখ নহয় নহয় এতিয়া। সেইটো সুখী হ'লো নেকি? তই সুখীয়ে কথা ক'ব। আজি বিহুৰ দিনত দুখে থাকে নেকি কাবাই? আপি এটা দিলে বেছি ভাল হ'লে। আপি লাগে সি খৰ পৰাটো এতিয়া খৰি খাব যাব, খৰি খাব যায় কাই মাতছি এটা ভিডিঅ'ত নকওঁ কিয়া কাবাই মাতছি। তই এতিয়া নেক্সট এইটো দেখুৱাইলে এই সেইটো মিকি মাউচ না কি এটা। ঐ পাণ্ডা পিছে দে। ঐ এমাহ কি চলি আছে ইয়াতে বল। মানৱ বঢ়িয়া বিহু নাচি দিলে আমাৰ এক্টৰ। এইটো কি আছিল, তোৰ নামটো কি আছিল? মিন্ময় নহয়, লাও খাৱা। এমাখা ভাল নাম কি? এমাহ কি হ'ব তুমি থাকা? ড্ৰেছ চেঞ্জ হৈ আছে এইবাৰ। ফটোগ্ৰাফাৰ বোলে প্ৰাঞ্জল এটা। অ'কে নেক্সট নাই হৈ গা। মই বোলে ফটো উঠাব লাগে, তই ময়ূৰে কৰি আছে নহয় অলপমান ভিডিঅ'। অলপ টাইম পিছত লগ পাই আছো। তো গাইজ এইয়া এমাহ চলি থাকে ব্লগৰ মাজে মাজে কাপোৰ চেঞ্জ কৰা। ঐ অভদ্ৰ নেকি তই? ছুটি পিন্ধি আছো মানে মই অলপ ফেশ্বন ডিজাইনাৰ হ'ব চাই আছো। কিবা নাথাকিলে গেল দে আৰু অভদ্ৰ নেকি? আৰু সি গুচোন নালাগে গুচো মিস্ত্ৰী আছো নালাগে। তো গাইজ ফটোশ্বুট হ'ল। এতিয়া অলপ ফুৰিব যাম আমি, এতিয়া মানে অলপ পিছত। ইয়াৰ আগে পাঞ্জালত দেখোন মা ক'ত যাম বুলি ভাবিছা এতিয়া? ঘৰঘাট মনে মনে কৈছো গাইছি এতিয়া গম নাপায় দেখোন। এতিয়া অলপ পিছতে গম পাব। মানে সি আগে একটিক মাৰি আহিব দিছো না কি ক সৰু এটাক লৈ, তাৰপিছত আমি যাবা পাম। তই কি কৰি আছা? মেছেজ আহিছে গাইছ, মেছেজে মেইনি। তাৰপিছত আমি ফুৰিব যাম গাইছ মনে মনে মানৱক লৈ। আৰু নহ'লে আৰু কুমাৰে কান্দি দিব নহয় নিনিলে ন। আৰম্ভ পানী খাবাকে এইফালে বডি দেখুৱাই আছে। মানৱে আমাক ঘূৰাব লৈ আহিছিল কিন্তু ই ক'ত লৈ যায় বা এতিয়া আমাক? এতিয়া এক পাক মাৰলে আমাৰ বেয়া হ'ব কেছটো।
উল্টা আধাও জানো এই আছে আদা তলো আছে Nunca fila mo ito nakapalakso. Teka lang. So guys, দিনত ভিডিঅ' শ্বুট ফটো শ্বুট দি হ'ল মানে বস্তুটো কৰিলোঁ কৰি কিনে এতিয়া আমি যাবলৈ ওলাইছোঁ বৰ্তমান বিহু চাবলৈ চাওক মই এটা কথা কওঁ লাষ্ট টাইম মানে কেইজনমানে কৈছিল যে এই ষ্টেজ প্ৰগ্ৰেম মানে দিব নালাগে ভাল নাপায় মই এটা কথা ক'ম ষ্টেজ প্ৰগ্ৰেম মই দিয়াটো দিমেই কাৰণ কিয় মই যিটো ষ্টাৰ্টে কৰিছোঁ ইউটিউব ষ্টেজ প্ৰগ্ৰেমেদি তাৰপিছতে মই ব্লগিঙত আহিছোঁ মানে ষ্টেজ প্ৰগ্ৰেম মই সদায় দিয়াটো কিয় মানে এভইড কৰিলোঁ চাওক মই এনেকুৱা কৰিছোঁ যে মই অকল গ'লেহে দিব পাৰিম মইতো সদায় সেইটো কামৰ কাৰণে ঘূৰি থাকিব নোৱাৰোঁ ন আমি পঢ়া ষ্টুডেণ্ট এতিয়া পঢ়ি আছোঁ এই মাজে মাজে এইবিলাক টাইম পাছ কৰি থাকোঁ আমি সেইটো কাৰণে দিম আৰু এইটো বছৰতো 2-3খনমান পাব ষ্টেজ প্ৰগ্ৰেম এনেকৈতো এতিয়া মানে গৈ আছোঁ স্কুটিখন লওঁ লৈ কিনি যাওঁ মানৱবাদ আহি আছে গৈ আছোঁ Surprise! Oi na ho! Oi ja! Oi na ho! Ali li oi ho ha ho! Eto na ho tu na ho! Na ho ho na ho! Na ho ali li oi ho ha ho! Quero parecer não eu vou dizer আমি যাই আছোঁ ভিতৰৰ ৰাস্তাটো দি মানে বৰষুণ আহিলে আৰু বেছি ভাল লাগিব নাচি দি কিনে পিছে মানৱত কৈ গ'লোঁ হয় গেল এটা আমি ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ তাৰপিছত আপোনালোকক দেখাইছোঁ মানৱ কৈছোঁ কৰিলে ছাৰ প্ৰব্লেম আছে ইয়াতে যোৱা বছৰ তথাপিও এইবাৰ অলপ